হাই ফ্ৰেণ্ডছ, মই অমৰে মোৰ ইউটিউব চেনেল অমৰ এণ্ড মিক্সলৈ স্বাগতম জনাইছোঁ। হয় ফ্ৰেণ্ডছ, মই একচুৱেলি মোৰ চেনেলটোৰ নামটোৰ আগত এটা অমৰ লগাই দিছোঁ। চেনেলটোৰ নাম এণ্ড মিক্স আছিল, এতিয়া মই মোৰ চেনেলটোৰ নাম নতুনকৈ অমৰ এণ্ড মিক্স কৰি দিছোঁ। আজি মই পুখুৰীলৈ যাবলৈ ওলালোঁ আৰু এয়া মোনাত গুদা আৰু খলিহৈ লৈছোঁ। মোৰ দেউতা মায়ঙলৈ গৈছে আৰু মই এতিয়া যাব লাগিব পুখুৰীলৈ। মই গুদা আৰু খলিহৈটো লৈছোঁ মোনাত ভৰাই আৰু এতিয়া মই লাহে লাহে মোৰ নিজৰ পুখুৰীটোলৈ যাব লাগিব। তাত মাছখিনি বোকাটোৰ হৈ আছে, মাছখিনিক অলপ আহাৰ দিব লাগিব। মই এয়া মোনাতে সিহঁতৰ বাবে আহাৰ লৈ পুখুৰীলৈ যাত্ৰা আৰম্ভ কৰিম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। মই এয়া মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। মোনাটো কান্ধত লৈ যাব পৰাকৈ এডাল কাঠৰ লাখুটি ল'লোঁ, যাতে মোনাটো নিবলৈ সহজ হয়। আৰু লাহে লাহে ঘৰৰ পৰা ওলালোঁ। লগত মোৰ ভাইটি এটা আছে যোন। তাত বহি আছে, তাৰপৰা বোলে ফটো উঠে, ভিডিঅ' কৰিব লাগে। এয়া নতুনকৈ CC ব্লক হৈছে, ৰাস্তাৰ কাম আৰম্ভ কৰিছে। পথাৰলৈ যোৱা ৰাস্তাটো প্ৰায় আধাখিনি কাম হ'ব। এয়া আপোনাৰ CC ব্লকবোৰ। আহি আছোঁ, মই এতিয়া আহি আছোঁ। লগত যোন। বৰ্তমান কেউকাষৰ পৰিৱেশবিলাক সেউজীয়া হৈ আছে। যোন গৈ আছে আগত। যোন কোনফালে যাবি? মাল আছে চাবি দেই, সাপ আছে বহুত, সাৱধান ভাইটি। পুখুৰী পালোঁ আহি, এইয়া পুখুৰী ঢাপত উঠিছোঁ আহি। এয়া পুখুৰীত এতিয়া খলিহৈ আৰু গুদা দিম। এই মোনাত আনিছোঁ, মোনাত আনিছোঁ। ডাংডাল থৈ লৈছোঁ। পানীৰে নামি অকণমান মাজৰ পৰা গুদা আৰু খলিহৈ যিটো মিশ্ৰণ, সেইটো অলপ অলপকৈ ছটিয়াই আছোঁ পুখুৰীৰ ভিতৰলৈ। মাছবিলাকৰ আহাৰ হয় এইটো। আৰু এয়া মাছবিলাকে এতিয়া আহাৰবিলাক খাইছে, দেখিছে। এয়া মাছ এজনী খৰিয়া, সিহঁতে আহাৰ খাই আছে। মই অলপ আগতে আপোনাৰ সিহঁতক আহাৰ দি থৈ গ'লোঁ। এতিয়া আহাৰ খাবৰ কাৰণে কাষলৈ আহিছে। মাছবিলাকো দেখা পাব, আপোনালোকে দেখা পাইছেই চাগে। এয়া মাছবিলাকে একদম ওচৰতে আহি আহাৰ খাই আছে বৰ্তমান। এইখিনিতে এইকেইটা আপোনাৰ ৰৌ পোৱালি, আৰু সিফালে সেয়া আছে গাছকাপ। গাছকাপৰ কাৰণে স্পেচিয়েলি এইবিলাক ঘাঁহবিলাক ৰাখিছোঁ। এইবিলাক ঘাঁহবিলাক গাছকাপে খায়। আৰু সেয়া সেইবোৰ এয়া ৰৌ পোৱালি, ঢেকেৰা পোৱালি আৰু আছে, ডাঙৰ মাছো আছে এতিয়াও। একেবাৰে শেষ কৰি মাৰা নাই এইবছৰ। চাওক, এয়া মাছবিলাকে আহাৰ খাই আছে। অলপ আগতে মই আহাৰবিলাক দি গৈছিলোঁ, আৰু সেই মাছবিলাকো ওলাই আছে। সেয়া আনন্দ মানে আহাৰ খাই আছে। ইয়াতে এতিয়া ৰৌ, মিৰিকা, থেকেৰা, খৰিয়া, চিতল যিটো কয়। তাৰপিছত গুড়া মাছৰ ভিতৰতো আছে আপোনাৰ পুঠি আছে, খলিহনা আছে। তাৰপিছত এইবিলাক মিছা মাছ বুলি যিটো কয় সেইটো আছে। তাৰপিছতে আৰু আপোনাৰ মোৱা মাছ বুলি কয় যে, মোৱা মাছটো আছে ইয়াতে।
খৰিয়া মাছৰ কাৰণে যিখিনি চিতল মাছৰ কাৰণে যিখিনি লাগে আৰু আহাৰ সৰু মাছ গুড়া মাছ এইখিনি গোটেইখিনি ৰখা গৈছে আৰু সেই মাছবিলাকে একদম পূৰা আনন্দ কৰি আহাৰ খাই আছে। ওচৰতে সেয়া চাওক, মানে মানুহ নথকা সময়ত ইয়ালৈ উঠি আহে মাত্ৰ সেয়া। আৰু আজি মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। বহুত সময় হ'ল, মাছক আহাৰ দিলোঁ। তাৰপিছত মাছৰ আহাৰ খোৱা দৃশ্য আপোনালোকক দেখুৱালোঁ। কেনে পালে আপোনালোকে জনাব। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, জনাব। আৰু মই পাৰিলে আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকক দিয়াৰ চেষ্টা কৰিম। ওলালোঁ ঘৰলৈ যাবলৈ, এজন ৰৈ আছে। ভাইটি সি মোৰ লগত আহিছিল আৰু সি সেয়া ওপৰত আছে। আচ্ছা, এতিয়া আমি যাব লাগিব। পাৰত উঠিলোঁ, এতিয়া ঘৰলৈ যাম আৰু এইডাল ল'লোঁ। এতিয়া ঘৰলৈ এইফালেদি নামিব লাগিব। দেখিছে এনেকৈ আমি অহা যোৱা কৰোঁ পুখুৰীত। এয়া নামিব লাগিব, এনেকৈ নামিব লাগিব। এয়া যোন আগে আগে গৈ আছে, মই আহি আছোঁ পিছে পিছে। অহা বাটটোতো পানী, পানী এনেকৈ অহা যোৱা কৰোঁ আৰু। বেছি পানী নাই আৰু মাছ আছে। কি মাছ? কাৱৈ মাছ। ডাঙৰ নে সৰু? অঁ, এই কাৱৈ মাছ পালে বোলে দেখা যোনে। আৰু ইয়াৰ পৰা গৈ আমি ভলী খেলিম, যিহেতু এইটো বলটো লৈ আনিছিলোঁ। এইটো বলটো যোনে লৈছে। এতিয়া গৈ ফিল্ডত অলপ খেলি তাৰপিছত ঘৰলৈ যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আহি এয়া মেইন ৰাস্তাত উঠিম এতিয়া। এয়া বেপাৰী এজনে কিবা মাছ আনিছে বোলে। আছে মাছ আছে, মাছ আছে, মাছ আছে, আছে কিবা মাছ ৰাখিছে ইয়াত। এয়া পুখুৰীত দিবলৈ মাছ আনে এনেকৈ আমাৰ ইয়াত। এইটো চাই ক্ৰছ মাছ আছে বোলে। যোনে কৈ আছে ক্ৰছ মাছ আনিছে, সেইটো বেপাৰীয়ে সেয়া পুখুৰীত আহিবৰ কাৰণে। দুইটাই গুচি আহিলোঁ। আহি আছোঁ এতিয়া ঘৰলৈ। আৰু ঘৰলৈ ডাইৰেক্ট নাযাওঁ আৰু এইয়া ভলীটো লৈ আহিছে, অলপ খেলি যাম ফিল্ডত, তাৰপিছতে ঘৰলৈ যাম। ফিল্ড পাইছোঁ আহি ইয়াত দেখিছে যে এয়া মন্দিৰ। ইয়াতে আমাৰ ২৬ বহাগত মেলা হয়। কিন্তু দুখৰ কথা, এবাৰ লকডাউনৰ কাৰণে এইবিলাক মেলা চেলা একো নহ'ল আৰু চব উকা গ'ল আৰু আমাৰ ভলীৰ নেটখন মই আপোনালোক দেখুৱাই আছোঁ, চাই ল'ব। ফিল্ডত Vale. ঘৰলৈ আহিছোঁ। দুলাল ঘৰ পাই গ'লোঁ আহি। আজি মই মোৰ এই ব্লগটো ইমানতে সামৰণি মাৰিলোঁ।